যদি চাইছে তেনেহ'লে আপোনালোকে হয়তো গম পাইছে চাগে মই আহিছিলোঁ নুমলীগড়ৰ বাবা থানালৈ। মই আহিছোঁ প্ৰিয়া, তাইৰ ঘূৰিয়েক আৰু তাইৰ কাজিন এজনীৰ সৈতে। অলপ দূৰ উঠাৰ পাছত এয়া অৱস্থা। আৰু ফাইনেলি আমি ইয়াৰ ওপৰ পালোহি আৰু ইয়াত দেখিছেনে শিলৰ স্তূপসমূহ ইমান ধুনীয়াকৈ সজাই থোৱা আছে। মানে খ্ৰীষ্টীয় ৭ম আৰু ৯ম শতিকা মানতে এইসমূহ নিৰ্মাণ কৰা হয় বুলি অনুমান কৰা গৈছে। আগতে ইয়াত এভাগ শিৱলিংগ আছিলে আৰু তাক এতিয়া স্থানান্তৰ কৰি নিয়া হৈছে আৰু ইয়াত এখন নতুনকৈ পাৰ্ক নিৰ্মাণ কৰা হৈছে আৰু ইয়াত এই শিলাস্তূপসমূহো সংৰক্ষণ কৰা হৈছে। সকলো চালো, তাৰ পৰা আমিও এয়া উভতি আহিলো আৰু ট্ৰেভেলাৰ এখন পালো, তাতে আহিলো। সিহঁতৰ ঘৰত ভাত খাই মেলি আমিও এয়া যোৰহাটলৈ ৰাওনা হলো আৰু আমাক ড্ৰপ কৰিবলৈ আহিছিলে আন্টি আৰু প্ৰিয়াৰ ককায়েকে। এইফালে যোৰহাটৰ গাড়ীত উঠি ললো আৰু অলপ দেৰি পাছত এয়া আমাৰ বাইদেউৰ টোপনি আৰু আহি ফাইনেলি মই পাই গলো ঘৰ। ধুনীয়াকৈ ফ্ৰেছ হৈ ললো আৰু এতিয়া খাই লওঁ। বাৰু আজিলৈ আহিছো, আকৌ লগ পাম নেক্সট